ডিব্ৰুগড় জিলা টিংখাং সমষ্টি নখাট পুৰণি গাঁও মোৰ উমা সোণোৱাল নাম মোৰ বয়স 70 বছৰ মই আজি যিখিনি খেল দেখুৱালোঁ সাংবাদিক বন্ধুসকলে দেখিলেই আৰু মই খেতি কৰোঁ মই পকা মিস্ত্ৰী কৰোঁ ধান খেতিটো কৰোঁৱে মই বাম খেতিও কৰোঁ খেলটো মই এতিয়া 50 কেজি দাঁতৰে কামুৰি খোজকাঢ়ি দেখুৱালোঁ আৰু শুঙা চাইতে 5 কেজি এটা দগা লৈ মই হেৰি কৰি দেখুৱালোঁ 55 কেজি বেলেগ ইটা 3টা কোম্পানী ইটা মই চুবাই গুড়ি কৰি দেখুৱালোঁ তাৰপিছতে এখন কোৰ যিটো ষ্টাইলত ডাঙৰ 1000 ভিতৰত হয়তো 999টাও নোৱাৰে তাৰ তৃতীয়তে মই এখন চাইকেল এটা আঙুলি দাঙি খোজকাঢ়ি দেখুৱালোঁ আৰু তাৰপিছতে মই এখন চাইকেল শূন্যলৈ চোকাকেইটা কৰি এটা গান গাই দেখুৱালোঁ মই সেই অসম বাছনি হৈ মই নেশ্যনেল গেম দুবাৰ খেলিছোঁ এবাৰ ইণ্ডিয়া গেমত হৈ যায় এবাৰ সাৰিনা হিচাৰ এইটো ভগৱানৰ আশীৰ্বাদ আমি আমাৰ অঞ্চলৰ ৰাইজৰ হৈ তেখেতক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ এই 70 বছৰীয়া যি কাৰ্যকালত তেখেতে এনেধৰণৰ অসাধাৰণ যি প্ৰতিভা দেখুৱালে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অসাধাৰণৰ ভিতৰত তেখেতে 50 কেজি যিটো দাগা বুলি কওঁ আমি সেই দাগাটো মুখত দাঁতেৰে কামুৰি দাঙি ধৰিছে আৰু এখন সোঁহাতে এটা দাগা দাঙি তেখেতে আমাক মানে দেখুৱাইছে গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে 3টা কোম্পানীৰ যি ইটা 1 নম্বৰ ইটা বুলি কওঁ আমি সেই 1 নম্বৰ ইটা তেওঁ দাঁতেৰে চুবাই আৰু যিবিলাক মিহি মিহি কৰিছে সেইবিলাক তেখেতে দেখুৱাইছে লগতে এখন কোৰ এনেকুৱা ধৰণে দাঙি ধৰিছে হয়তো বেলেগ ধৰ যদি অনুশীলন নকৰে তেতিয়াহ'লে ইয়াক মানে সম্ভৱপূৰ্ণ হয়